যিটো বাজেট বাজেটটো বেলেগ বাজেট নহয় আমাৰ এক্সপেণ্ডিচাৰ শ্বৰ্টেজ আছিলে মানে পইচা ধাৰ্য ধৰাটো কম আছিলে এই কম হোৱা পইচাটো খৰচ কৰিবৰ কাৰণে আজি অনুমোদন লোৱাহে হৈছে আৰু আজি যিটো বাজেট এই বাজেটত আমাৰ যিটো বৰ্তমানৰ চাকৰিয়ালবিলাকৰ পেঞ্চন স্কিম নাই এই পেঞ্চন স্কিম নথকা বতৰত আমাৰ যিসকলে BSc পিৰিয়ডৰ পৰা আজিলৈকে ছেক্ৰেটাৰিয়েট আৰু এছেম্বলিত কাম কৰা আমাৰ ব্যুৰ'ক্ৰেটসকলৰ যিটো পেঞ্চন ওৱান টাইম ছেটেলমেণ্ট ওৱান টাইম পেঞ্চন ব্যৱস্থা কৰাৰ কাৰণে আজি আমি অনুমোদন জনাইছোঁ আৰু লগতে যিটো আমাৰ লগতেই কাম কৰি থকা চিফ ডিপুটি চিফ স্পীকাৰ ডিপুটি স্পীকাৰ EMসকল আৰু মই নিজৰ অপজিশ্যন লিডাৰ হিচাপে আমাৰ লগত সহায়ক কৰি থকা আমাৰ সহায়কসকলক আমি বহুদিন ধৰি দৰমহা দিব পৰা নাছিলে আজি সেইটো দৰমহা দিবৰ কাৰণে ৰেমুনাৰেশ্যন দিবৰ কাৰণে আজি এটা গ্ৰেণ্টছ এপ্ৰুভ কৰিছোঁ আৰু এতিয়া তেওঁলোকৰ যিটো ৰেমুনাৰেশ্যন আমাৰ লগত কাম কৰা যিসকল আমাৰ হেল্পাৰ সহায়ক তেওঁলোকৰ মাহিলী দৰমহা দিয়াৰ এটা সুযোগটো হ'ল এইখিনি বাজেট আৰু বেলেগ একো নাই তাৰপিছত যোৱাকালি যিটো আমাৰ বাজেট হৈ গ'ল যিটো প্ৰথমলানি যিটো বাজেট এই বাজেটত আমাৰ জেমছ বসুমতাৰী ফ্ৰেছ মুছাহাৰী ডাঙৰীয়াই যিটো মানে তথ্য বিচাৰিছিলে সেইটো আছিলে যে আঢ়াই লাখ মানুহক লেণ্ড অলটমেণ্ট দিয়া হ'ল পাট্টা দিয়া হ'ল বুলি কৈছে এই পাট্টাদাৰসকলৰ নাম আৰু লোকেশ্যন আৰু কিমান বিঘা মাটি কাৰ নামত কিমান মাটি দিয়া হ'ল এইটোৰ তথ্যহে আমি বিচাৰিছোঁ কিন্তু তেওঁলোকে আজি যিটো দেখিলোঁ যিটো মানে যোৱাকালি আমাক যিটো তথ্য দিছে এই তথ্যত কি লিখা আছে তেওঁলোকে মানে লেণ্ড চেল এণ্ড পাৰ্চেছ এইটো এটা ছেটেলমেণ্ট হয় নেকি কিনা আৰু বেচা কাৰোবাৰ বোলে সমস্যা আছিল এইটো সমাধান হ'ল আমাৰ দাদা ভাইসকলৰ মাজত দেউতাৰ মাটি আছিল আমাৰ মাৰ নামত মাটি আছিল সেইটো ভাগ বতৰা সেইটো এটা ছেটেলমেণ্ট হয় নেকি এই তেনেকুৱা মানে যোৱাকালি যিটো আমাৰ EM ডাঙৰীয়াই আমাক মিছা কথা কৈছে বুলি কৈছে আপোনালোকক আমি তথ্য দিব পাৰোঁ আপোনালোকৰ হাতত আমি তথ্য দিম এইখিনি লিষ্টখন নেকি আঢ়াই লাখ মানুহৰ লিষ্ট নেকি তেওঁলোকে আমাক যিটো দেখুৱাইছে এই দেখুওৱা তথ্য মতেতো তেওঁলোকে কেইটামানহে মানে ছেটেলমেণ্ট কৰিছে কিনা বেচাটো কি আছে ম্যাদী মাটিহে কিনা বেচা হয়নে নহয় ৰিক্লাছিফিকেশ্যন মোৰ মাটি আছিলে খেতি মাটি এতিয়া মই বাৰী মাটি কৰিছোঁ মোৰ খেতি মাটি আছিলে এতিয়া মোৰ ঠাই কৰিছোঁ বেপাৰী ঠাই কৰিছোঁ সেইটো কিবা এটা ছেটেলমেণ্ট হোৱা নেকি আঢ়াই লাখ মানুহক যে মাটি বাৰী দিয়া হৈছে বুলি কৈছে এই আঢ়াই লাখ মানুহৰ নামটো দিয়ক না আমাক কোন কোন চাৰ্কেলত কাক কোন লোকেশ্যনত কিমান বিঘাকৈ মাটি এলটমেণ্ট দিছে আমি সেইটোকে বিচাৰিছোঁ সেইটো কিয় দিব পৰা নাই আৰু দিব পৰা নাই আৰু মিছাকৈ আমিহে বোলে ৰাইজক বোলে মানে কিবা কৰিছোঁ মিছগাইড কৰিছোঁ তেওঁ নিজে মিছগাইড কৰি আছে ওলোটা আমাক মিছগাইড কৰিছোঁ বুলি কৈছে আৰু আমি আজি আপোনালোকক আৰু এটা কথা ক'ম ৰাইজক আৰু এটা অৱগত কৰিম মই যোৱাকালি এটা আনষ্টাৰ্ট কুৱেশ্যন কৰিছিলোঁ যে আজিলৈ মানে যিটো LP স্কুল ME স্কুল হাই স্কুল ME মাদ্ৰাছা হাই মাদ্ৰাছা হায়াৰ ছেকেণ্ডাৰী স্কুল জুনিয়ৰ কলেজ আৰু ডিগ্ৰী কলেজ কিমানটা স্কুল অনুষ্ঠান মানে প্ৰভিন্সিয়েলাইজ কৰা হ'ল বুলি মই এটা প্ৰশ্ন কৰিছোঁ ইয়াৰ প্ৰশ্নৰ উত্তৰটো আমি দিব পাৰোঁ আপোনালোকক আজিলৈকে কোনো LP স্কুল প্ৰভিন্সিয়েলাইজ কৰা নাই আজিলৈকে কোনো ME স্কুল প্ৰভিন্সিয়েলাইজ কৰা হোৱা নাই তেওঁলোকে লিখি দিছে আমাক আৰু মাত্ৰ 10টা কলেজ প্ৰভিন্সিয়েলাইজ কৰা হ'ল বুলি কৈছে আৰু লাজৰ বিষয় আজি এই 10খন কলেজৰ যিটো ষ্টাফ টিচিং আৰু নন টিচিং ষ্টাফ ফেকাল্টি মেম্বাৰসকলৰ
আজিলৈকে দৰমহা দিব পৰা নাই। ইয়াতকৈ লজ্জাজনক কিবা আছে নেকি কথাটো? প্ৰভিন্সিয়েলাইজ বুলি হৈছে, কিয়ৰ প্ৰভিন্সিয়েলাইজ? প্ৰভিন্সিয়েলাইজ মিনছ আমাক দৰমহা পাব লাগে, দৰমহা পোৱাৰ ব্যৱস্থাটোহে প্ৰভিন্সিয়েলাইজ। আমাৰ চাকৰিটো চৰকাৰীকৰণ হ'ল, চৰকাৰীকৰণ যদি হৈছে আজিলৈকে দৰমহা কিয় দিব পৰা নাই? লাজৰ বিষয়। আৰু এই বছৰৰ যিটো মানে 78 গ্ৰেণ্টছ WPT বাজেট ষ্টেট গভৰ্ণমেণ্ট, ইয়াত দৰমহা দিবৰ কাৰণে অসম চৰকাৰে চিনচিয়াৰলি এই 10খন কলেজত কাম কৰা শিক্ষক আৰু মানে নন টিচিং ষ্টাফক দৰমহা দিবৰ কাৰণে বাজেট প্ৰভিজন কৰি আছে। ৰখা পইচাখিনিও যদি BTC চৰকাৰ মুকলি কৰি আজিৰ দিনত চাকৰিয়ালবিলাকক পইচা দিব নোৱাৰা, ইয়াতকৈ দুৰ্ভাগ্যজনক কিবা BTC চৰকাৰ আছে নেকি? আমি এইবিলাক কথা ক'লে আমি বোলে ৰাইজক কিবা প্ৰতাৰণা কৰিছোঁ, আমি মিছা কথা কৈছোঁ। হয়, আমি দেখিলোঁ বাজেটৰ, আমি দেখিছোঁ 10টা কলেজ ষ্টাফ আৰু নন টিচিং ষ্টাফক পে'মেণ্ট কৰিবৰ কাৰণে অসম চৰকাৰে চিনচিয়াৰলি বাজেট প্ৰভিজন ৰাখিছে। ইমান বাজেট প্ৰভিজন ৰখাৰ স্বত্তেও আজিলৈকে এই দৰমহা মুকলি কৰিব নোৱাৰা চৰকাৰখনে কি চৰকাৰ বুলি ক'ম? আমি খুব ভাল চৰকাৰ বুলি ক'ম, না পৰিৱৰ্তন চৰকাৰ ক'ম, নে আমি ফেইলাৰ চৰকাৰ ক'ম? সেইটোতো আমি কোৱাৰ অৰ্থ নাই। বৰ্তমানে ৰাইজে এইবিলাক দেখি আছে আৰু ৰাইজে ইয়াৰ উত্তৰটো 2025ত দিবলৈ সাজু হৈ ৰেডি হৈ আছে।